সন্মান কানেকশ্যনৰ সজাগতা সভা চেণ্টাৰ ফৰ মাইক্ৰ'ফাইনেন্স এণ্ড লাভলিহুড টাটা ট্ৰাষ্টৰ উদ্যোগত শুক্ৰবাৰে জামবাৰী এমই স্কুলত জল জীৱন মিছনৰ লগত সংগতি ৰাখি সন্মান কানেকশ্যনৰ ওপৰত এখনি প্ৰতিযোগিতামূলক সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত CML টাটা ট্ৰাষ্টৰ বিষয়ববীয়াসকলে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত সন্মান কানেকশ্যনৰ ওপৰত গুণগত আলোচনা, পানী পৰীক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ পানী আমাৰ ভৱিষ্যত শীৰ্ষক শিতানৰ জৰিয়তে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই চিত্ৰাংকন প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ অতি উৎসাহজনক আছিল। উক্ত সভাত সন্মান কানেকশ্যনৰ জৰিয়তে সময়ৰ ৰাহি, সুস্বাস্থ্য, গাঁৱৰ সন্মানৰ লগতে মহিলা সবলীকৰণৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰোৱা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ পানী পৰীক্ষা কৰি তাৰ ফলাফলসমূহ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দাঙি ধৰাৰ লগতে বিশুদ্ধ পানী ব্যৱহাৰৰ ওপৰতো শিক্ষাৰ্থীসকলক সজাগ কৰা হয়। এই সজাগতা সভা পৰিচালনা কৰে CML টাটা ট্ৰাষ্টৰ বিষয়ববীয়া কল্পজিৎ কলিতা, গোপীনাথ দাস, জগদীশ কলিতা, মতিউৰ ৰহমান, দীপাংকৰ ৰাভা, ৰাকেশ মজুমদাৰৰ লগতে সহায় কৰে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। নিউজ 6 ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।